তো নমস্কাৰ বন্ধু, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে চাগে গাইজ। তো আজি আৰু এটা ম'হ ভিডিঅ' বনাবলৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি যিহেতু বতৰটো একদম ঠাণ্ডা, তাৰ কাৰণে জেকেট লগাইছোঁ। তো আজি বহুতো আমাৰ নিজৰ বুলি ক'ব পাৰি, কাৰণ কি আমাৰ বৰদেউতা পিতেকৰ ম'হ, দাদাৰ ম'হ। তো গাইজ এয়া মোৰ লগত এসোপা দেখিছে কিমান সোপা পাৰ্টি আহিছে মোৰ লগত। তো ব'লক গাইজ আপোনালোকক ম'হটো দেখাম। এইটো ম'হটো এয়া আমাৰ বৰদেউতাহঁতৰ ম'হেই। একমাহমান হৈছে নেকি ন ম'হটো অনা? একমাহমান হৈছে নেকি ন? 3 মাহ হ'ল ন? এই ম'হটো অনা বেছি দিন হোৱা নাই, এনেই 3 মাহমান হৈছে নেকি। এই চিঞৰিন্দা আৰু এই চাওক ম'হটো একদম পুৰা শান্ত সুস্থ ম'হ। এইটো চাওক ম'হটো, এইটো ম'হৰ মালিক দাদাই হয় আমাৰ। এইটো দেখিছে চেহেৰা। এইটো অলপ নি আছে উলিয়াই পেলাই। চেহেৰাটো অলপ কমিছে, মাজতে দুদিনমান আগত বহুত ধুনীয়া হৈছিল, মাজতে বেমাৰ হ'ল মানে ম'হটো, তো তাৰ কাৰণে অলপ চেহেৰাটো কমিছে এতিয়া। এইটো চাওক গলটো দেখিছে গাইছ, তাৰ গল একদম পুৰা সজা ম'হটো। শিংটা অলপ পিছতলৈ গৈ পেলাই ঘূৰি আহিছে শিংটা। চাওক দেখি অখৰা দেখিছে, শুকান মাটিতে পুৰা। ই জাবৰখিনিত লগাই দিবি গৈ এপাক গৈ। চব গাইছে অখৰা। এনেই পুৰা একদম শান্ত সুস্থ ম'হ, কিন্তু ম'হ দেখিলে একদম পুৰা ঘুমটিয়াই থাকে সি। ক'ৰ পৰা কিনিছিলি? কি আছে? তপন আলি। তো গাইছে এইটো চাওক আপোনালোকৰ সেই আপোনাৰ মৰিগাঁও ছাইডৰ পৰা আনিছিল। এইটো জালুগুটিৰ তপন আলি, অকণআলি, চৰি ক্ষমা কৰিব, অকণআলি ম'হটো এইটো জালুগুটিৰ অকণআলি ম'হ। কেইটা ম'হ হৈছে সেইডোখৰত? এইটোৱে আছিল ন? এই দাঁতে উঠা কেইবছৰমান হৈছে? গাইজ দেখিছে ইয়াত পাৰ্টি আহি আছে পুৰা। ই বোলে উলিয়াই পেলাই ইউটিউবত, এইটো ম'হৰ মালিকে আৰু তাৰ বাপেকহঁতৰ ম'হ। চাওক অখৰা শুকান মাটিত দেখিছে। তোতকেইটা ধৰি থাক, সবকে জঁপিয়াই দিব। দেখিছে গাইজ, গোটেই মাটি একদম ফাটাই দিছে, শুকান মাটি। বৰ যুঁজিব এইবাৰ। গাইজ যুঁজ আহি আছে যে, যুঁজৰ মাজত মাত্ৰ এমাহ আছে, তাৰ কাৰণে এতিয়া পুৰা একদম ম'হবিলাকৰ মাথাত পোক হৈছে দেখিছে। দেখিছে কেনেকুৱা খাতৰা কৰা গাইজ, দেখিছে পাগলা নিচিনা হৈ আছে গোটেই। এই শুকান মাটিখিনিত দেখো, সেইখিনিত দেখো, বোকা মাটিখিনিত দেখিছে গাইজ। ই পিনে মানে মুখ পোৱালি কেইটামান আছে, এইপিনে মুখ পোৱালিকেইটা দেখিলে যে সি পুৰা একদম চাই আছে এতিয়া। যিহেতু এই ম'হটো ভিডিঅ' আগতো বেলেগ ইউটিউবত দিছে, ম'হ যুঁজা ভিডিঅ'টো দেখিছোঁ, বহুত খাতৰা যুঁজে ম'হটো, একদম নেৰেই সহজে। দেখিছে এইটো অকণআলিৰ ম'হ আছিল, জালুগুটি। তো এতিয়া সৌমনি বনিয়াৰ ম'হ।
সৌমনি বনিয়াৰ মহ এতিয়া মানে এতিয়া খাতৰা হৈছে এতিয়া যদি ঘপককৈ মহ পায় ফাটাই দিব ই এতিয়া দেখিছে এয়া সৌমনি বনিয়াৰ মহটো অখৰা চাওক গাইছ আমাৰ দাদাৰ মহৰ অখৰা ক্ষমা কৰিব গাইছ সৌমনি নহয় মানে আচল নামটো প্ৰাঞ্জল বনিয়া এখেতৰ তো সৌমনি বনিয়া বুলি কৈ দিলোঁ আৰু এই চবেই আৰু সৌমনিদা মাতি থাকে যে সেইকাৰণে সৌমনি বনিয়া বুলি কৈ দিলে প্ৰাঞ্জল বনিয়াৰ মহ এইটো প্ৰাঞ্জল বনিয়াৰ মহ সেয়া দেখিছে গাইছ পাগলা হৈ আছে একদম মুখ পুৰা গাইছ চাওক বাপৰে ইমান দেখিছে গাইছ মহ চাবলৈ কিমান মানুহ আহি গ'ল কেনেকৈ পাগলা ধোৱাদি হৈ আছে একদম পুৰা দেখিছে অখৰা গোটেই গা শক্তি দি পেলাই দেখিছে গোটেইটো একদম পাগলৰ নিচিনা হৈ গ'ল লৈ যায় ন বাৰু হয় এই মহকেইটা দেখি গ'ল যে সি একদম এতিয়া গোটেই পাগল হোৱাদি হৈ গ'ল গোটেই মহটো পাইছিলোঁ হ'ব দে বেছি পাগলা হৈ যাব নাপাৰি সেইটো যাব গাটো ধুৱাই দিব যায় হওক দেখিছে গাইছ কিমান জোৰ মহটো ৰখাবহি নোৱাৰে যেতিয়া ঠেলে বাপৰে লৈ যাব গাটো ধুৱাই দিব বাপৰে কৃষ্ণ বাচিলোঁ দেই মহটো আহিছিলে একদম মোৰ চাইডে জঁপিয়াই দেখিছে গাইছ কেনেকুৱা হৈছে যুঁজৰ সময়ততো ইয়াক দুডাল নাকি লগাই লৈ যাব লাগিব মানুহে ৰখাবই নোৱাৰা হৈছে কয় যে এতিয়া কঁঠালটো মহটো আনিছিল যে এইপিনে সি গোন্ধ পাইছে চাগে দেখিছে গাইছ কেনেকুৱা পোৱালি খাতৰা আছে কেইবছৰ হ'ল দাঁতে উঠে এবছৰ গাইছ দেখিছে দাঁতে উঠা এবছৰ হ'ল যোৱা বছৰ গৰলিয়াত উঠিছিলে দাঁতে দেখিছে একদম এই শিংটো চা আগৰ পৰা চালে একদম শিংটো যদি অকণ দীঘল হাতী ৰহম চাহৰ মুখটো নিচিনা লাগে আগৰ পৰা শিঙৰ পৰা চালে একদম পুৰা ই অথনি মানে মহ এটা আনিছিলে এইডোখৰলৈ মহটো গোন্ধ পাই পেলাই সি এতিয়া যাবই মন কৰা নাই দেখিছে গলটো একদম পুৰা ডাঙৰ আছে গলটো এইবাৰ যুঁজিব এইবাৰ খাতৰা যুঁজিব এই বৰ নালাগে হ'ব মানে গাইছ যেতিয়া অখৰা লয় শিঙা মাটি লয় তেতিয়া একদম পুৰা লৈয়ে থাকে মাটি তেতিয়া মোৰতো গা ধুৱাব তই ষ্টাণ্ড দেখাবি চাইকেল যিবোলে চাইকেল ষ্টাণ্ড দেখাব এতিয়া প্ৰথমখন যুঁজ ক'ত দেখি পাব তো গাইছ ইয়াৰ প্ৰথমখন যুঁজ 1 তাৰিখে মাঘৰ 1 তাৰিখে মৌহাটী ফিল্ডত দেখিবলৈ পাব যমুনা জলাশয় মৌহাটী যিখন ফিল্ড আছে সেইখন ফিল্ডত দেখা পাব ইয়াৰ তো গাইছ আহিব সকলোৱে আপোনালোকৰ উপস্থিতি কামনা থাকিলে তো আহিব ভালকৈ যুঁজ চাব আৰু এইবাৰ মৌহাটী ফিল্ডত যুঁজ ভাল হ'ব পাৰে কাৰণ কি আছে কেইটামান একে ভাল মহ কেইটামান আছে মানে যুঁজাৰু মহ কেইটামান আছে আৰু সৰু চাইজৰ ইমান ডাঙৰ চাইজৰ নহয় সৰু চাইজৰ তো গাইছ চাওক গোটেই
এতিয়া শান্ত সুস্থ হৈ গ'ল অকণ গামোচা এখন আনিলো পেণ্টটো খুলিলে গাইছ এইটো চাওক অকণালী আছিল আগতে ম'হ এতিয়া পাঞ্জল বনিয়াৰ ম'হ এয়া পাঞ্জল বনিয়াৰ ম'হ সেইটো দেখিছে এইবিলাক চাই গাইছ চব বাচ্চা পাৰ্টি মোৰ লগত এইটো এটা ই 50 টকাটো নিদিলে বেছি কথা নকবি দেখিছে এইটো এতিয়া শান্ত সুস্থ হৈ গ'ল একদম পুৰা ৰহ আকৌ চাওক ভালকে গাইছ মহটো এতিয়া ভালকে ভালকে মহটো চাওক মহটো একদম পুৰা এতিয়া শান্ত সুস্থ হৈ গ'ল পিঠিখন দিছে কিমান বহল মহটো বহল আছে গাইছ একদম পুৰা মহটো পুৰা বহল আছে এইবিলাক হেৰি পিঠিখনত পোক হয় ন সিহঁতৰ খজুতি হয় এইবিলাক মহবিলাক বন চিকনা কাৰোবাৰ ভাড়া লাগে যদি গাইজ কণ্টেক্ট কৰিব কাৰোবাক বন চিকনা ভাড়া লাগে যদি নেক্সট বছৰ পৰা পাৰিব আৰু সিহঁতক লগাব ডাঙৰ ডাঙৰ মহবিলাকৰ লগত পানী দিবি কনে এতিয়া পানী দিব দিছে গাইছ কল একদম পুৰা বহল আছে এতিয়া মানে পোৱালি এটাই আপোনাৰ ষ্টাণ্ট দেখাব চাইকেল ষ্টাণ্ট তো গাইছ চাব আপোনালোকে তো গাইছ দেখিছে পোৱালিটোৱে উল্টাকে চাইকেল চলাই দেখাইছে দেখিছে পোৱালিটো উল্টাকে চাইকেল চলাই দেখাইছে সেইবিলাক ষ্টাণ্ট দেখায় তো গাইছ বাকী আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ যদি ভিডিঅ'টো মহটো কেনেকুৱা হৈছে মহটোৰ ওপৰত যদি কিবা কমেণ্ট চমেণ্ট দিয়ে তেন্তে হ'লে কমেণ্ট দিব আৰু পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব কাৰণ কি আপোনালোকে যদি অলপ ছাপোৰ্ট কৰে তেতিয়াহে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম বাকীলৈ আজিলৈ ইমানেই বাই বাই গাইছ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে